বিগ ব্ৰেকিং আহি গ'ল ডাঙৰ খবৰ মহিলাসকলৰ বাবে এতিয়া গাঁৱৰ মহিলাসকলৰ বাবে নহয় নগৰৰ মহিলাসকলৰ বাবে যে গাঁৱৰ অঞ্চলৰে নহয় এতিয়া নগৰৰ মহিলাসকলে লাভ কৰিব লাখপতি বাইদেউৰ আঁচনি যেতিয়া আগতে গাঁৱৰ মহিলাসকলে পাইছিল এতিয়া শীঘ্ৰেই নগৰ অঞ্চলতো আৰম্ভ হ'ব মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি যি আঁচনি গাঁৱত আৰম্ভ হৈছিল সেই আঁচনিখন এতিয়া নগৰত আৰম্ভ হ'ব মুখ্যমন্ত্ৰী উদ্যমিতা অভিযান নগৰীয়া নামেৰে আৰম্ভ হ'ব এই আঁচনি গাঁও অঞ্চলত যিদৰে আছিল নগৰ অঞ্চলতো একেই প্ৰক্ৰিয়াৰে আৰম্ভ হ'ব এই আঁচনি আৰু এই আঁচনিত 2 এদিনৰ ভিতৰতে দিয়া হ'ব নগৰ অঞ্চলৰ আবেদনৰ যি প্ৰপত্ৰ গাঁৱত যেনেকৈ প্ৰপত্ৰ দিয়া হৈছে ঠিক তেনেকৈ নগৰ অঞ্চলতো দিয়া হ'ব প্ৰপত্ৰ প্ৰায় 3 লাখ মহিলাক দিয়া হ'ব এই আঁচনি নগৰৰ 3 লাখ মহিলাক দিয়া হ'ব এই আঁচনি আৰু এই 3 লাখ মহিলাৰ প্ৰথম অৱস্থাত দিয়া হ'ব 10,000কৈ টকা গাঁৱত যেনেকৈ দিয়া হৈছিল ঠিক তেনেকৈ দ্বিতীয় কিস্তিত দিয়া হ'ব 25,000কৈ টকা এই টকাৰ 12,500 টকা উভতাই দিব নালাগে হিতাধিকাৰী নিজেই পাব আৰু যি যেনেকৈ সেম প্ৰসেস গাঁৱত যেনেকৈ পাইছিল গাঁৱৰ যেনেকৈ ফৰ্ম ফিল আপ কৰিছিল তেনেকৈ প্ৰসেসটো থাকিব আৰু গাঁৱৰ অঞ্চলৰে এতিয়া নহয় এতিয়া নগৰ অঞ্চলতো মহিলাসকলে লাভ কৰিব লাখপতি বাইদেউৰ আঁচনি শীঘ্ৰেই নগৰ অঞ্চলতো আৰম্ভ হ'ব মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি আৰু আঁচনিৰ আৰম্ভ হোৱাৰ 3 দিনৰ ভিতৰতে দিয়া হ'ব ফৰ্ম আৰু ফৰ্ম বিতৰণৰ পিছত যেনেকৈ আমাৰ হাতত মন্তব্য আছে আৰু আপোনালোক সেই মন্তব্যটো মই বিচাৰিছোঁ কেনেকৈ আপোনালোক কি হ'ব সকলো মন্তব্য আপোনালোকে জানে যে আমাৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান যেটো গ্ৰামীণ আছিলে যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আমি কিছুদিন আগত প্ৰায় 39 লাখ মহিলাক আমি আবেদন পত্ৰ লৈছিলোঁ তেখেতসকলৰ 10,000 টকাকৈ প্ৰথম বৰ্ষত আৰু তাৰ পিছত 12,500 25,000 টকা দিয়াৰ যিটো আঁচনি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান এইটো গ্ৰামীণ অঞ্চলত আছিল আজি অসম কেবিনেটে চহৰীয়া অঞ্চলৰ কাৰণে সেই একেই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান নগৰীয়া নামেৰে ইয়াক অনুমোদন প্ৰদান কৰে গ্ৰামীণত যি ধৰণে আছিল যে প্ৰথম অৱস্থাত প্ৰতিগৰাকী মহিলা এই ধৰণে আবেদন কৰিব আৰু এই কেইদিনৰ ভিতৰতে আবেদন পত্ৰ দিয়া হ'ব আবেদন পত্ৰ জমা লোৱা হ'ব আৰু গ্ৰামীণত যেনেকৈ প্ৰতিগৰাকী মহিলাক প্ৰথমে নিজৰ ব্যৱসায় উন্নতিকৰণৰ কাৰণে নিজকে এজন নিজৰ আত্মসংস্থাপন বা ব্যৱসায় যেটো লাখপতি বাইদেউৰ পৰিকল্পনাৰ আমি আগবঢ়াই দিছিলোঁ সেই একেধৰণে নগৰীয়া অঞ্চলৰ সেলফ হেল্প গ্ৰুপৰ প্ৰায় 3 লাখ মহিলা আছে এই 3 লাখ মহিলাকো সেই 10,000 টকাকৈ প্ৰথম কিস্তিত দিয়া আৰু তাৰ পিছত 25,000 টকা য'ত 12,500 টকা গ্ৰান্ট হিচাপে পাব আৰু 12,500 টকা বেংকৰ পৰা লোন হিচাপে পাব সেই একেই আঁচনি নগৰীয়া কাৰণেও আজি অসম চৰকাৰে অনুমোদন দিছে আৰু খুব কম দিনৰ ভিতৰতে এই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান নগৰীয়াৰ কাৰণে আবেদন পত্ৰ এই সেলফ হেল্প গ্ৰুপৰ মহিলাসকলৰ পৰা লোৱা হ'ব আৰু তেওঁলোকৰ পত্ৰ জমাও লোৱা হ'ব সেই ধৰণে এটা নিৰ্দেশনা আমাৰ আৰবান লাইভলিহুড মিছনক বা নগৰীয়া জীৱিকা মিছন যেটো আছে তাক নিৰ্দেশনা দিয়া হৈছে আপোনালোকে বুজি পাইছে মন্তব্যখন শুনি আৰু মন্তব্য শুনাৰ পিছত আপোনালোকে সেম প্ৰসেস আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব প্ৰপত্ৰ ফিল আপ কৰাৰ পিছত জমা দিব লাগিব যেনেকৈ গাঁৱত কৰা হৈছিল ঠিক তেনেকৈ আপোনালোকৰ প্ৰসেসটো আৰম্ভ হ'ব ধন্যবাদ আজি নেক্সট ভিডিঅ'লৈ আকৌ লগ হ'ব